আৰু কিমান ভাল পালে তাই মোৰ আপোন হ'ব। আপোনৰ সংজ্ঞাবোৰ তেজ আৰু মনৰ বহুত পৃথক ন। মা দেউতাৰ দৰে আপোন, আত্মীয়ৰ দৰে আপোন, বন্ধুৰ দৰে আপোন সদায় আমাৰ জীৱনত সংলগ্ন হয়। তেনেদৰে মোৰ জীৱনতো পূৰ্ণ সেই আপোনবোৰ। তথাপিও কোনোবাখিনি সময়ত তাইৰ পৰা পোৱা সঁহাৰিৰ আশাত এক নিস্তব্ধ কোলাহলৰ মাজত সোমাই পৰোঁ। কেৱল তাইৰ প্ৰতি থকা একপক্ষীয় অনুৰাগৰ হেঁচাত হৃদয় গধুৰ কৰি তোলোঁ। সেইবাবে মাজে মাজে প্ৰশ্ন কৰোঁ নিজক, আৰু কিমান ভাল পালে তাই মোৰ আপোন হ'ব। এক তুলনাবিহীন অনুভৱ। অকলশৰে আছোঁ, তাই নাই, আনকি তাইৰ সঁহাৰিও নাই। কিন্তু তাই আছে। এক বিৰাট প্ৰত্যাশাৰ আগিত, অপেক্ষাৰ কোলাত তাইৰ সৈতে মোৰ একপক্ষীয় মৰমবোৰ উমলি আছে। নিজান দুপৰীয়া, নিজান ৰাতি, সতেজ ৰাতিপুৱা, ভাগৰুৱা আবেলি, তাইৰ ভাৱনাবোৰে ভুমুকি মাৰিছে মোৰ হিয়াত। তাইক খবৰবোৰ দিওঁ, মোৰ হৃদয়ে যি অনুভৱ কৰে। নাই, তাই হেনো বন্ধুত্বহে বিচাৰে। আৰু তেতিয়া মোৰ প্ৰণয়বোৰ ঠিকনাবিহীন শিমলুৰ দৰে ক্ষন্তেক সময়ৰ বাবে উৰিব ধৰে। আৰু বুকুৱে প্ৰশ্ন কৰে নিজক, আৰু কিমান ভাল পালে তাই মোৰ আপোন হ'ব। মনৰ শিকলি জানো বান্ধিব পাৰে? নোৱাৰে। তাইৰ অৱজ্ঞা, ভাল পোৱা, বেয়া পোৱা, সুখ দুখ আদিৰ মাজতেই বহু সময় মোৰ ভাৱনাবোৰ বিচৰণ কৰে। তাই আপোন হ'ব, মোৰ একপক্ষতাই এদিন পূৰ্ণতা পাব, তাই মোৰ হ'ব। এনেদৰে মোৰ দৰে বহুতো একপক্ষীয় অনুৰাগৰ গৰাকীয়ে এই আশাতেই আবদ্ধ হৈ পৰে আৰু নিজকে প্ৰশ্ন কৰে মোৰ দৰে, আৰু কিমান ভাল পালে তাই মোৰ আপোন হ'ব।